এখন মছজিদৰ ইমাম আলালুদ্দিন খানৰ এটা মৰ্মান্তিক আৰু অবিভক্ত জীৱনৰ জীয়া কাহিনী। এটা দুৰ্ভগীয়া পৰিয়াল, মানৱতাই পৰম ধৰ্ম, মানুহ মানুহৰ বাবে। চৰকাৰ তথা আজমল ফাউণ্ডেশ্যনক কাতৰ আহ্বান, মোক সহায় কৰক। মোৰ বৰ্তমান এনেকুৱা অৱস্থা হৈছে, মোৰ চিকিৎসাৰ কাৰণে ঘৰত একো পইচা পাতি নাই। তাৰ কাৰণে মই চৰকাৰৰ আহ্বান জনাইছোঁ। লগতো আজমল ফাউণ্ডেশ্যনক অনুৰোধ জনাইছোঁ, ইহঁতে যেন মোক সহায় কৰে। মই সহায়ৰ হাত যদি ইহঁতে আগবঢ়ায়, নিশ্চয় মই চিকিৎসা দিব পাৰিম। মোৰ এটকাও হাতত নাই। শহুৰেকৰ ঘৰৰ পৰা আধা বিঘা মাটি দিছিল, সেয়া বিক্ৰী কৰি চিকিৎসাৰ নামত সকলো শেষ হৈ গ'ল। মোৰ ধন নাই। মোৰ শহুৰৰ ঘৰৰ পৰা আধা বিঘামান মাটি দিছিল, সেয়া বিক্ৰী কৰি চিকিৎসাৰ কাৰণে শেষ হৈ গ'ল। এতিয়া মোৰ একো নাই। বিদ্যুৎপৃষ্ট হৈ মোৰ ৰাজহাৰ আৰু বুকুৰ তিনি ঠাইত ভাঙিছে। মোৰ ৰাজহাড় এক জাগাত ভাঙছে আৰু চেপা খাইছিল, আৰু বাওঁফালে চাকনি আদি গ'লে ভাঙি গৈছে। তাত জনচন দি দিছিল। বৰপেটা জিলা বাঘবৰ সমষ্টি মন্দিয়া আৰক্ষী চকীৰ অন্তৰ্গত মন্দিয়া পঞ্চায়তত অৱস্থিত ৩ নং বৰদলনি নদীৰ পাৰ মছজিদৰ এজন ইমামৰ জীয়া মৰ্মান্তিক কাহিনী। ইমাম আলালুদ্দিনৰ পৰিয়ালত নামি আহিল ঘোৰ অমানিশা। ইমাম আলালুদ্দিনৰ বাহিৰে কোনেও নাই উপাৰ্জনকাৰী পৰিয়ালটিত। দুৰ্ভাগ্য পৰিয়ালটিৰ মূল ব্যক্তিজনেই আজি প্ৰায় ১.৫ বছৰ ধৰি বিচনাতে ছটফটাই দিন অতিবাহিত কৰি আছে। বিচনাই যেন জীৱনৰ সংগী, তেনেকুৱাই হৈ পৰিছে ইমাম আলালুদ্দিন খানে। জীৱনৰ প্ৰাকখনত হুইল চেয়াৰেই জীৱনৰ লগৰী হ'ল ইমাম আলালুদ্দিন খানৰ। জীৱনৰ আশা আকাংক্ষা সকলো নিমিষতেই শেষ হৈ গ'ল পৰিয়ালটোৰ। কোনোমতে খাই নেখাই দিনবোৰ অতিবাহিত কৰি আছে পৰিয়ালটি। জানিব পৰা মতে আজিৰ পৰা প্ৰায় ১.৫ বছৰমান হ'ল নিজ ঘৰত এটা ডাল কাটিবলৈ গছত উঠিছিল ইমাম আলালুদ্দিন খানে। পিছত প্ৰকাণ্ড গছেই কাল হ'ল আলালুদ্দিন খানৰ। মই প্ৰথমে সংবাদকৰ্মীসকলক ধন্যবাদ জনাইছোঁ, আমাৰ এই বিপদৰ মাজত আপোনালোকে আহি আমাক সহায় কৰাৰ কাৰণে। এখেতৰ নাম হ'ল আলালুদ্দিন মুন্সি। এখেত খুব ভাল মানুহ, মছজিদত ইমামতি কৰিছিল। এখেতৰ জীৱিকাৰ এটাই উপাৰ্জন আছিল, ইমামতি কৰা আৰু আলু খেতি চাহ কৰা। এইটো কৰি 5জনীয়া পৰিয়াল পোহপাল দিছিল। হঠাৎ 2020 চনৰ ফেব্ৰুৱাৰী মাহৰ 28 তাৰিখত এইখন গছ, এই গছৰ পৰা ডাল কাটোতে ST তাঁৰত লাগি এখেত পৰি ৰাজহাড় ভাঙি যায়। ভাঙি যোৱাৰ পিছত এখেতক মেডিকেললৈ লৈ যোৱা হয়। তাৰ পৰা গুৱাহাটীত ৰেফাৰ কৰে। ৰেফাৰ কৰি কোনো কাম নহ'ল। শেষত গাঁওবাসী এওঁৰ আত্মীয় স্বজন চব মিলি কিছুমান পইচা তুলি আমি পাটনালৈ পঠাই দিলোঁ। পাটনাত ৰাজহাড়টো অপাৰেশ্যন কৰিছে, কিন্তু তাৰ ভেনখিনি চেপা লাগি ব্লাড চাৰ্কুলেশ্যন বন্ধ হৈ গৈছে। মানুহজন বৰ্তমানে তলৰ অংশখিনি পংগু বুলিয়ে ক'ব পাৰি। ভৰিটো লৰাব নোৱাৰে, উঠিব নোৱাৰে, বহিব নোৱাৰে। এতিয়া আধা বিঘামান মাটি শহুৰেকৰ ঘৰৰ পৰা লৈছিল, সেইখিনিও বিক্ৰী কৰি চিকিৎসা কৰা হৈছে। বৰ্তমানে মানুহজনৰ পৰিয়াল চলাটোৱে অসুবিধা হৈ গৈছে আৰু চিকিৎসা ক'ৰ পৰা কৰিব। সেই হেতুকে মই গোটেই অসমবাসী ৰাইজক ধৰ্ম বৰ্ণ নিৰ্বিশেষে যাতে এখেতক মানে সহায়ৰ হাত আগবঢ়াব পাৰে, যিবিলাকৰ স্বাৱলম্বী মানুহ। তাৰ লগতে বাঘবৰৰ বিধায়ক চাহাব, চেয়াৰমেন চাহাব, আমাৰ জুনিয়ৰ বিধায়ক হাফিজ ৰফিউল ইছলাম চাহাব আৰু MP আব্দুল খালিক চাহাবকো মই অনুৰোধ জনাইছোঁ। তাৰ লগতে অসম চৰকাৰৰ সকলো বিষয়ববীয়াসকলক অনুৰোধ জনাইছোঁ। পঞ্চায়ত প্ৰতিনিধিক অনুৰোধ জনাইছোঁ। আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক বিশেষকৈ মই অনুৰোধ জনাইছোঁ, যাতে এইজন মানুহক সহায়ৰ হাত আগবঢ়াই পৰিয়ালখিনিক বচোৱাৰ কাৰণে আৰু এখেতৰ চিকিৎসা অলপ, ডক্টৰে কৈছে যে অলপ চিকিৎসা কৰিলে পুনৰাই এটা অপাৰেশ্যন কৰিলে এখেত ভাল হ'ব। তাৰ লগতে মই আজমল চাহাবক অনুৰোধ জনাইছোঁ, আজমল ফাউণ্ডেশ্যনৰ পৰা যদি কিবা প্ৰকাৰে আমাৰ জুনিয়ৰ বিধায়কে হওক বা তেনেকুৱা UDFৰ যদি কোনো কৰ্মকৰ্তা আছে আজমল ফাউণ্ডেশ্যনৰ লগত জড়িত, চিৰাজউদ্দিন আদমলকো মই অনুৰোধ জনাইছোঁ এখেতক যাতে সহায়ৰ হাত আগবঢ়ায় আৰু পৰিয়ালটো সুন্দৰভাৱে চলিব পাৰে। এখেত যাতে
পুনৰ অপাৰেশ্যন হৈ চিকিৎসা হৈ পুনৰ আমাৰ মাজত ইমামতি কৰিব পাৰে তাৰ কাৰণে মই অনুৰোধ জনাইছোঁ। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা কাটৰ আহ্বান, মোক সহায় কৰক। বৰপেটা সাংসদ আব্দুল খালেকক কাটৰ আহ্বান, মোক সহায় কৰক। জনিয়া সমষ্টিৰ বিধায়ক হাফিজ ৰফিকুল ইছলামক কাটৰ আহ্বান, মোক সহায় কৰক। মই জীয়াই থাকিব বিচাৰোঁ। বিশেষকৈ বদৰুদ্দিন আজমলক আজমল ফাউণ্ডেশ্যনৰ জৰিয়তে ইমাম আলালুদ্দিন খানক চিকিৎসা সেৱা আগবঢ়াবলৈ কাটৰ আহ্বান জনাইছে পৰিয়ালৰ লোকে। 11,000 বিদ্যুৎবাহী তাঁৰত লাগি গছৰ পৰা ছিটিকি তলত পৰে আলালুদ্দিন খানে। মই 11,000 ভল্টেজ তাৰৰ লগত মই এক্সিডেণ্ট হওঁ। 30 ফুট ওপৰৰ পৰা মই বাগৰি ফলত গছৰ পৰা তলত পৰি বুকুৰ হাড় তিনি ঠাইত ভাঙি চুৰমাৰ হোৱাৰ লগতে ৰাজহাড় ভঙাৰ ফলত অঞ্চলৰ ৰাইজে দৌৰি আহি তৎক্ষণাত বৰপেটা মেডিকেল কলেজত ভৰ্তি কৰে যদিও অতি সংকটজনক অৱস্থাত উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰে। কপাল বেয়া, গুৱাহাটীতো কাম নহ'ল। শেষত ইমাম আলালুদ্দিন খানক চিকিৎসাৰ বাবে পাটনালৈ প্ৰেৰণ কৰিলে। ইফালে ইমামৰ চিকিৎসাৰ বাবে ফুটা কৰি এটকাও নাই ইমামৰ পৰিয়ালৰ হাতত। উপায় নাপাই অঞ্চলৰ ৰাইজৰ তৎক্ষণাত গাঁৱে গাঁৱে পইচা উঠুৱাই 5 পৰা 7 লাখ টকা ব্যয় কৰি চিকিৎসা কৰিছে যদিও বৰ্তমানো সুস্থ হৈ উঠা নাই ইমাম আলালুদ্দিন খানে। বিচনাতে ছটফটাই পৰি আছে 1.5 বছৰ ধৰি। বৰ্তমান কঁকালৰ তলৰ অংশ লৰচৰ কৰিব নোৱাৰে। ডাক্তৰৰ পৰামৰ্শ মতে আৰু এটা অস্ত্ৰোপচাৰ কৰিলেই সুস্থ হ'ব ইমাম আলালুদ্দিন খানে। অপাৰেশ্যন কৰিবলৈ যথেষ্ট অৰ্থৰ প্ৰয়োজন, প্ৰায় আনুমানিক 7 লাখৰ পৰা 10 লাখ টকাৰ প্ৰয়োজন। কিন্তু দুখৰ বিষয়, এটকাও নাই পৰিয়ালটিত। অৱশেষত উপায় নাপাই দুহাত তুলি ভাৰতবাসীৰ ওচৰত সহায়ৰ হাত আগবঢ়াই দিছে। মোক আপোনালোকে সহায় কৰক। লগতে সকলো পঞ্চায়ত প্ৰতিনিধি, সকলো দল সংগঠনক সহায় কৰাৰ বাবে কাটৰ আহ্বান জনাইছে ইমাম আলালুদ্দিন খানে। উল্লেখ্য যে যিসকল সদাশয় দয়াৱান ৰাইজে সহায় কৰিব বিচাৰে তেতিয়াহ'লে ভাৰতীয় ষ্টেট বেংক মন্দিয়া শাখাৰ জৰিয়তে দুৰ্ভগীয়া পৰিয়ালটিক সহায় কৰিব পাৰিব। একাউণ্ট নম্বৰ 362254656761, IFSC কোড SBIN 0014617 নম্বৰত আৰ্থিক অনুদান আগবঢ়াই পৰিয়ালটিক সকাহ দিয়াৰ কাটৰ আহ্বান জনাইছে আলালুদ্দিন খানে। তাৰপিছত মোক ফখৰুদ্দিন আলী আহমেদৰ চিকিৎসালয়ত লৈ যায়। তাৰ পৰা মোক ৰেফাৰ কৰে, গুৱাহাটীলৈ লৈ যায়। গুৱাহাটী পৰীক্ষা নিৰীক্ষাৰ পিছত মোৰ বেমাৰটো ধৰা পৰে। মোৰ ৰাজহাড় ভাঙি যায়। তাৰপিছত বাও চাইডৰ চাপনি হাড়বিলাক ভাঙি যায়। মই পইচাৰ কাৰণে চিকিৎসা হ'ব পৰা নাই। মোক যাতে কৰে অসমবাসী ৰাইজে, লগতে ভাৰতবাসী ৰাইজে মোক সাহায্য কৰে, সহায় কৰে।